Hi everyone, good morning. Welcome back to my channel. আজি ফাগুনৰ 1 তাৰিখ, মাঘৰ মাহটো কালি শেষ হ'ল। আমি যেহেতু এইটো ভেলাঘৰটো বনাইছিলোঁ আৰু সেইটো মাঘৰ 1 তাৰিখে আমাৰ জ্বলাৰ কথা আছিলে, কিন্তু সেইদিনাখন যেতিয়া নজ্বলালোঁ এমাহৰ পিছত জ্বলাব লাগে, মানে আজিৰ দিনটোত। গতিকে আজিৰ দিনটোতে এই ভেলাঘৰটো জ্বলাবলৈ গৈ আছোঁ। চাই থাকিব, মানে আমাৰ উৰুকাৰ আজি এইটো মানে একেবাৰে শেষৰ চিনটো, যিটো ভেলাঘৰ জ্বলোৱাটো, সেইটো আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। চাব ভিডিঅ'টো, ভাল লাগিব। ভেলাঘৰ জ্বলোৱাৰ আগতে ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে চাকি, তামোল পাণ, আগলতি কলা পাতেৰে এয়া সজোৱা হৈছে। জয় হৰি বল। ভয় লাগি যায় থাপটুপকে মাৰিছে। বা বেলেগ দিলে দেখোন। বনাওঁতে কিমান সময় লাগিছিল? এই মাজৰখিনি নজ্বলিলে। সেইডাল লৈ পেলাই এইডাল খুচি থাকে। সেইডাল আছে নহয়, পিছফালে এডাল আছে, সেই ঠাইডাল। ইমান গৰম লাগিলে, গৰম লাগি ঠাণ্ডা লাগি গ'লগৈ আকৌ। এবাৰ গোট খুৱাই কিয় দিলি মানে?
দুডালমান থুপথুপাই ফুটিলে বাৰু সময় সময় নালাগিলে একে জ্বলাই দিওঁতে শেষ হৈ থাকিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই